আমাৰ প্ৰথমটো চব্জি হ'ল আলু আলু আলুক আমি ইংৰাজীত কওঁ পটাটো পটাটো এয়া চোৱা আলু আমাৰ দ্বিতীয়টো চব্জি হ'ল বেঙেনা বেঙেনা বেঙেনাক আমি ইংৰাজীত কওঁ ব্ৰিঞ্জাল ব্ৰিঞ্জাল এইটো চোৱা বেঙেনা এইটো হ'ল আমাৰ বিলাহী বিলাহী বিলাহীক আমি ইংৰাজীত কওঁ টমাটো এইটো হ'ল টমাটো পিঁয়াজ পিঁয়াজ পিঁয়াজক আমি ইংৰাজীত কওঁ অনিয়ন অনিয়ন এইটো চোৱা পিঁয়াজ এইটো হ'ল নহৰু নহৰুক আমি ইংৰাজীত কওঁ গাৰ্লিক গাৰ্লিক মানে নহৰু ফুলকবি এইটো হ'ল ফুলকবি ফুলকবিক আমি ইংৰাজীত কওঁ কলিফ্লাৱাৰ 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 মানে ফুলকবি এইটো হ'ল গাজৰ গাজৰক আমি ইংৰাজীত কওঁ কেৰট 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 মানে গাজৰ এইটো হ'ল তিয়হ তিয়হ তিয়হক আমি ইংৰাজীত কওঁ কিউকাম্বাৰ 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 মানে তিয়হ এইটো হ'ল আদা আদা আদাক আমি ইংৰাজীত কওঁ জিঞ্জাৰ 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 এইটো হ'ল ৰঙালাও ৰঙালাও ৰঙালাওক আমি ইংৰাজীত কওঁ পাম্পকিন পাম্পকিন এইটো হ'ল জলকীয়া জলকীয়া জলকীয়াক আমি ইংৰাজীত কওঁ চিল্লি চিল্লি এইটো হ'ল চিল্লি চিল্লি মানে জলকীয়া এইটো হ'ল তিতা কেৰেলা তিতা কেৰেলাক আমি ইংৰাজীত কওঁ বিটাৰ গাৰ্ড মানে তিতা কেৰেলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব